আজি আমাৰ বিহু হয় আৰু বহুত বেছি স্পেচিয়েল হ'ব গৈ আছে। বহুত মানে বিহুৰ ভিডিঅ' হ'ব আজি। এণ্ড আপোনালোক সকলোকে বিহু বহুত শুভেচ্ছা হ'ব কাৰণে যাচিছিলোঁ। চ' আজি যিহেতুকে মই শুই উঠোঁতে অলপ দেৰি হ'ল, কাৰণ যোৱা ৰাতি মানে আমাৰ বিহু মাৰে ৰাতি। চ' সেয়া ভাইটিহঁতে বিহু মাৰিব গৈছিলে। সিহঁতে আহি মানে মোক ৰাতি শোৱাটো খেলি মেলি কৰিলে। সিহঁতে ৰাতি আহি মানে শুব আহিলে। চ' অলপ মানে মই উঠিব লগা হ'ল ৰাতি 2টা বজাত। চ' সেইটো কাৰণে মানে শুই উঠাৰ পিছত টোপনি আহিবলৈ মোৰ বহুত বেছি টান হৈ যায়। সেইটো কাৰণে খোৱাটো অলপ খেলি মেলি হ'ল। ৰাতিপুৱা টাইমত টোপনি গ'লোঁ, তাৰপৰা শুই উঠিব নোৱাৰিলোঁ। যিহেতুকে অমাৱস্যা পৰিছে সেইটো কাৰণে মানে মাহঁতে জল্দিকৈ দিব লাগে বুলি, কাৰণ অমাৱস্যাত মানে এনেকুৱা আমাৰ পিণ্ড দিব নাপায়। আমাৰ বুলিও ন, চবৰে নাপায় চাগে, মই সেইটো নাজানো। বাট যিহেতুকে পিণ্ড দিব নাপায়, সেইকাৰণে মায়ে মানে বহুত ৰাতিপুৱাই মানে শুই উঠি গোটেইকেইটা কাম কৰি পেলাই। চ' সেইকেইটা মই দেখাব নোৱাৰিম। যিমানখিনি পাৰোঁ সেয়া দেখাম আৰু তাৰপিছত কি কেনেকুৱা খোৱা হয় সেয়া অলপ মানে যিমানখিনি পাৰোঁ সেয়া আপোনালোকৰ মাজত দেখাম। চ' আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু এয়া মই ইয়াৰ পৰাই পাইছোঁ, মা দেউতাই মানে পিণ্ড দিব আহিছে। আৰু এইকেইটা মানে আগৰ বনোৱাকেইটা কেনেকুৱা কি কৰে সেইকেইটা দেখাব নোৱাৰিলোঁ। চ' মই এতিয়া শুই উঠিয়ে মানে গা চা ধুলোঁ। গা চা ধুই মানে এইফালে দেউতাই পিণ্ড দি আছে। সেয়া আপোনালোকৰ মাজত অলপ শ্বেয়াৰ কৰিছে। আমাৰ মানে এনেকুৱা পিণ্ড দিব লাগে বিহুৰ ফাৰ্ষ্ট দিনা। বিহুৰ ফাৰ্ষ্ট দিনা নহয়, তাৰ পিছদিনাখন মানে উৰুকাৰ দিনা নহয়, তাৰ পিছদিনাখন বিহু এনেকুৱা পিণ্ড দিব লাগে। চ' সেইফালে দেউতাই পিণ্ড দি আছে। আমাৰ মানে কিছুমানৰ এটা বাদ দিয়ে, আমাৰ যুটীয়া কৰা নাই আৰু এনেকুৱা বহুত মানে বেলেগকৈ দিয়া হয় আৰু এইফালে দেউতাই দি আছে। আৰু এয়া হৈছে উৰুকাৰ ৰাতি, মানে এনেকুৱা চবেই বিহু এনেকুৱা নচা হয়, বিহু মৰা হয় ৰাতি। আৰু চবেই একেলগে এনেকুৱা আৰু বিহু মৰা হয় আৰু ৰাতি খুৱাই দিয়া হয়। এনেকুৱাই ৰাতিপুৱাই মানে খতম হয় আৰু এইটো। আৰু ৰাতিটো মানে এনেকুৱা গান গাই নাচি চবেই মানে বিহু মাৰে। আৰু এইফালে গোটেই চুবুৰীত মানে বেলেগকৈ কৰিব আৰু দেই। এতিয়া আমাৰ গোটেইকেইটা গাঁৱৰ মানুহেতো একেলগ হ'ব নোৱাৰে ৰাতিখনত। চ' সেইটো কাৰণে আমাৰ মানে নিয়ম আছে, মানে গোটেইকেইটা চুবুৰীত মানে এনেকুৱা বেলেগকৈ আৰু চবৰে। আৰু এয়া হৈছে ৰাতিপুৱা দৃশ্য। ৰাতিপুৱা এনেকুৱা চবেই মিলি এনেকুৱা বোকা খেল খেলা হয়। সেইটো আমাৰ নিয়ম হয়। ইফালে চুবুৰীত ৰাতিপুৱাই দিয়ে এনেকুৱা চবেই গাঁৱৰ মানুহে এনেকুৱা মানে কি বোকা খেল খেলা হয়। এইফালে বহুত বেছি ভাল লাগে। এইবোৰ বহুত বেছি এনজয়মেণ্ট। এইবোৰে আমাৰ মানে মানুহৰ বহুত বেছি ভাল লাগে। আৰু এনেকুৱা কিছুমান মানে ভিডিঅ' নাই, মানে যিহেতুকে এনেকুৱা ৰাতিপুৱা এনেকুৱা চবেই এনেকুৱা বোকা খেল খেলি মানে ঘৰে গৈ সেৱা লয় আৰু সেইবিলাকে সেৱা লয় আৰু ঘৰৰ মানুহে। আৰু এয়া হৈছে গাহৰি মাংস। আৰু বিহু বুলি ক'লে গাহৰিটো মেইন হয়। আৰু এইফালে মতে গাহৰি আনিছে, এতিয়া আলু আৰু বিলাহীৰ লগত ভাজি কৰিম। আগত মানে মায়ে মুৰ্গীটো মানে বেলেগ চব্জি বনালে, এতিয়া মই গাহৰিটো বনাম। আৰু এয়া দি লৈছোঁ পিঁয়াজ, হালধি, নিমখ গোটেইকেইটা, শুকান জলকীয়া গোটেইকেইটা দি লৈছোঁ। ইয়াতে গোটেইকেইটা অলপ টাইম ভাজি লৈছোঁ। তাৰপিছতে দি দিছোঁ গাহৰি। এইফালে গাহৰিটো মই এতিয়া ভাজি কৰিম। আৰু এইফালে আমাৰ বিহুত মানে মেইন হৈছে গাহৰি বুলি ক'লে, গাহৰি নহ'লে মানে বিহু নহয় আৰু। একচুৱেলি গাহৰিটো লাগেই বিহুত, আমাৰ চব বিহুতে লাগে। আৰু মই এতিয়া বনাই আছোঁ গাহৰি। এইফালে গাহৰিকেইটা ভাজি কৰি আছোঁ এতিয়া। আৰু এয়া মই বনাই আছোঁ। এইফালে দি দিলোঁ আলু, বিলাহী গোটেইকেইটা বস্তু দি দিলোঁ। সেইকেইটা খাব তাকে আৰু এইকেইটা দি দিলোঁ গোটেইকেইটা, যিহেতুকে মোৰ লগৰ কেইটামানে আহিব আৰু মাহঁতৰ এনেকৈ আলহী আহিব। চ' সেইটো কাৰণে মই এইফালে বনাই আছোঁ। এইফালে কিমান টেষ্টি, মানে দেখোঁতে কিমান ভাল লাগিছে। এইফালে
এইটো চাওক গাহৰি চব্জি এণ্ড লাষ্ট দি দিছোঁ আদা নহৰু খুন্দি লোৱা এইফালে এইকেইটা দি দিছোঁ যে ইয়াতে দিব লগা মানে চব্জিটো হৈ গৈছে অলৰেডি লাষ্ট টাইমত এইটো দিছোঁ অলপকৈ ত' এতিয়া হৈ যাব আৰু ফাইনেলি হৈ গ'ল মোৰ ৰেডি গাহৰি ৰেডি এইফালে চাওক হৈছে আৰু হৈ গ'ল আৰু এয়া এতিয়া নমাই দিম এইফালে হৈ গ'ল এতিয়া আলহীকেইটাক মাতিম আৰু কৰি মেলি বহুত বেছি ভাগৰ লাগিছে আৰু এয়া পেহী দিছে আমাক চব্জি খাবৰ কাৰণে আৰু এইফালে মস্ত চাওক ক'লা ক'লা টাইপৰ কিবা এটা চাউলৰ লগত বনাইছে নেকি এইটো বেলেগ চাউলৰ লগত বনাইছে নাই ত' এতিয়া আমি খাই লওঁ আৰু এয়া হৈছে আমাৰ দেউৰীসকলৰ সকলো প্ৰিয় চুলে আপোনালোকে চবেই দেখি চাগে গমেই পাইছে আৰু এয়া হৈছে জ্ঞানমণি ব্লগ আৰু মই লৈ আছোঁ জ্ঞানমণি ব্লগটো মই ষ্টাৰ্ট কৰি দিছোঁ আৰু আমি আহি গৈছোঁ জ্ঞানমণিহঁতৰ ঘৰত বিহু খাবলৈ এইফালে বিবেকা আৰু মই আৰু জ্ঞানমণিয়ে আমাক নাই মতা কিন্তু আমি নিজে ফোন কৰি আহি গৈছোঁ আৰু এইফালে জ্ঞানমণিয়ে কামত ব্যস্ত মানে আমাৰ কাৰণে কি বনাই দিছে আৰু এতিয়া আমি খাম আৰু হৈ গ'ল ৰাতি হ'ল বহুত বেছি ভাগৰ লাগিলে বহুত বেছি কাম কৰিলোঁ আৰু ভাল লাগিলে আৰু লগৰকেইটা আহিলে চবকে বিহু খোৱালোঁ আলহী যিহেতুকে বিহু হয় আলহীটো আহিবই কাম কৰি কৰি বহুত বেছি ভাগৰ লাগিলে চব ভিডিঅ' চিডিঅ' ইমান কৰিব নোৱাৰিলেও যিমানখিনি কৈছোঁ সেয়া আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ এণ্ড এতিয়া এডিটটো কৰিলোঁ এডিট কৰি মেলি হৈ গ'ল চ' এতিয়া ঠিকছে শুম আৰু বহুত মজাকৈ শুম বহুত বেছি ভাগৰ লাগিলে এতিয়া হোৱাহে কথা আৰু বহুত ধুনীয়াকৈ শুম চ' দেন আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব চ' বাই বাই এভৰিৱান